নমস্কাৰ। আজি আমি আহিছোঁ গুৱাহাটীত অৱস্থিত ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, ইংৰাজীত ষ্টেট জু কাম বটানিকেল গাৰ্ডেন। আজি মই আপোনালোকক ইয়াত যিমানবোৰ বন্য জীৱ জন্তু চৰাই চিৰিকটি আছে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইফালে মই সোমাই আহিছোঁ। সোমাই আহি এইফালে দেখিছে গাড়ী পাৰ্কিং এৰিয়া। আজি বহুত মানুহ হৈছে। আচলতে এতিয়া জুলাই মাহ চলি আছে। জুলাই মাহত গৰম বন্ধ হৈ থকাৰ বাবে সৰু সৰু ল'ৰা ছোৱালীক লৈ মাক দেউতাকসমূহ আহিছে। আচলতে এই চিৰিয়াখানাবোৰ বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰে চাইহে বেছি আনন্দ লাভ কৰে। সেয়েহে সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ মাক দেউতাকসকল আহিছে। এইফালে টিকটৰ কাৰণে মানুহে লাইন পাতি আছে। ইয়াত কেমেৰাৰ কাৰণে আচলতে এক্সট্ৰাকৈ টিকট কাটিব পাৰি। ইয়াত আৰু এটা কথা ইয়াত অনলাইনতো টিকট কাটিব পাৰি। আমি গৰমত এনেই ৰৈ আছোঁ। পিছত অৱশ্যে অনলাইনতে কাটি ল'লোঁ। এইফালে আকৌ টিকটসমূহ চেকিং কৰিছে। এফালে অনলাইন চেকিং কৰিছে, আনফালে অফলাইন টিকটৰ চেকিং কৰিছে। আচলতে অফলাইনত চেকিং কৰা বহুত কম মানুহ আছে, অনলাইনত বহুত বেছি মানুহ। লাইনটো বহুত দীঘল। আমি ইয়াত লাইন পাতি থিয় হৈ আছোঁ। তাৰপিছত আকৌ এইফালে বেগ চেকিং কৰিছে, পকেট চেকিং কৰিছে। অৱশেষত চেকিং হোৱাৰ পিছত আমি সোমাই আহিলোঁ। এইখন এখন মেপ দেখিলোঁ। এই মেপখনতে চব লিখা আছে কোনফালে কি জীৱ জন্তু পোৱা যায়। সেই অনুসৰি আমি ভিতৰলৈ সোমাই আহি আছোঁ। জুলাই মাহৰ দুপৰীয়া, তাতে আকৌ গুৱাহাটীত ভাবকচোন কিমান বেছি গৰম হ'ব পাৰে। আজি বহুত বেছি গৰম হৈছে। আহি থাকোঁতে আমি এইফালে এই দুটামান হলৌ বান্দৰ দেখিলোঁ। সেইফালে গৰমতে সিহঁতি শুই আছে। এইফালে এই হৰিণাকেইটা চাওকচোন, গৰমতে সিহঁতে কেনেকৈ ছাঁ জেগাত আহি পেলাই জিৰণি লৈ আছে। ইহঁতক চাবলৈ আকৌ বহুত দৰ্শক আহিছে। সিহঁতে সেইটো কাৰণে ইয়াতে জিৰণি লৈ ৰৈ আছে। আমি সিহঁতক অলপ উঠাই ল'লোঁ। এইফালে সেই বিভিন্ন প্ৰজাতিৰ চৰাই এইফালে আছে। শগুন হয় এইবিলাক। শগুন আৰু ঈগল জাতীয় চৰাইবিলাক ইয়াতে ৰাখি থৈছে। এইটো কি শগুন জাতীয় চৰাই হয়। এইবিলাক ধনেশ পক্ষী হয়। এইবিলাক বিভিন্ন প্ৰজাতিৰ ধনেশ পক্ষী ইয়াতে আছে। ইয়াতে এইবোৰ সৰু সৰু প্ৰজাতিৰ চৰাই আছে। লাভ বাৰ্ড, বুদ্ধি, ককটেল। ইহঁতক টেকেলি ফুটা কৰি পেলাই বাঁহ সাজি দিছে, ওলমাই দিছে। তেনেকৈ আছে। এইবিলাক চৰাইবিলাক বন্দী কৰি থ'লে বেয়াও লাগে। এইফালে দেও ছাগলী আছে। পানী খাই আছে গৰমত। এইখন গাড়ী এখন ভুংকৈ পাৰ হৈ গ'ল আমাৰ সন্মুখেদি। এইফালে মানুহবিলাকে গৰমতে অ'ত জিৰণি লৈছে, ত'ত জিৰণি লৈছে। তেনেকৈ গছৰ ছাত বহি বহি ৰৈ আছে। এই ভাততো চাওকচোন ইমান মৰম লাগিছে। কেনেকৈ মানুহ দেখি পেলাই ওচৰ চাপি আহিছে। আজি আমি ক'ত আহিছোঁ? আজি চিৰিয়াখানা, ৰাজ্যিক চিৰিয়াখানা গুৱাহাটী। কি কি দেখিলা? বহুত দেখিলোঁ। মগৰা, ভাটৌ আৰু বাঘ সিংহ দেখিবলৈ আছে। ব'লা এতিয়া আমি বাঘ চামগৈ। চিৰিয়াখানাৰ মাজতে কিছুমান ৰেষ্টুৰেণ্ট আছে। এই ৰেষ্টুৰেণ্টবিলাকত মানুহে যদি কিবা কিবি খাবলৈ মন কৰে তেতিয়া খাব পাৰে। এইফালে আমি এতিয়া নাহৰফুটুকী বাঘ চাবলৈ আহিছোঁ। হয়তো চোৱাচোন নাহৰফুটুকী বাঘটো শুই আছে। গৰম কাৰণে বাঘবিলাক আচলতে গঁৰালৰ ভিতৰত সোমাই শুই আছে। সিহঁতে বাহিৰলৈ ওলোৱা নাই। এই ভাগ্য ভাল, আমাৰ এটা বাঘ দেখিবলৈ পালোঁ ইয়াতে। এইটো ইফালে মুকলি আছে। তাৰপৰা হিমালয়ৰ ক'লা ভালুক চাবলৈ আহিলোঁ। এইটো চব ভালুকটো একদম মানুহ দেখি ওপৰলৈ উঠি দিছে। জীৱনত প্ৰথমবাৰৰ বাবে ভালুক ওচৰৰ পৰা দেখিবলৈ পালোঁ। ইয়াৰ পাছত আমি ৰয়েল বেংগল টাইগাৰ চাবলৈ আহিছোঁ। এইফালে ইটো দেখিছেনে, সি গৰমতে পানীত কেনেকৈ হাত তুলি আছে। তাৰপৰা ফুটুকণী হৰিণ আৰু গড় চাবলৈ আহিলোঁ। ইয়াতে এইবিলাক হৰিণবিলাক দিছে। ইহঁতৰ গাত ফুট আছে কাৰণে ইহঁতক ফুটুকী হৰিণ বুলি কোৱা হয়। এই পোৱালিটো চাওকচোন, ভৰিকেইটা অলপ বেয়া হৈছে। মাকৰ ওচৰলৈ গৈছে, কেনেকৈ গাখীৰ খাইছেগৈ। আমাক দেখি মাকজনীয়ে ভয়ো কৰিছে। সেইটো কাৰণে তাইক খুব চাইছে ঘূৰি ঘূৰি, কিজানি আমি পোৱালিটো লৈ যাওঁ। এইবিলাক গৰমতে হৈ ছাঁ জেগালৈ আঁতৰি গৈছে আঁতৰলৈ। ইমান বেছি গৰম পৰিছে। মোলৈ চাওকচোন, একদম গৰমতে ঘামি জোল বৈ গৈছেগৈ। তেনেকৈ চাই আছোঁ আৰু। এইফালে আকৌ ইমু চৰাই চাবলৈ আহিলোঁ। এইফালে ইমু চৰাই এটা ওচৰতে ৰৈ আছে। সেইটো চাওকচোন কিমান ওখ চৰাইটো। সেইফালে আঁতৰলৈও এটা আছে, গা খজুৱাই খজুৱাই ৰৈ আছে এইখিনিতে। এইবিলাক হৰিণা হয়। এইবোৰ বেলেগ প্ৰজাতিৰ হৰিণা হয়। ইয়াতে হৰিণা কেইবাটাও প্ৰজাতি আছে। ইহঁতি এইফালে জাকটো ইয়াত বহুত আছে। সিহঁতক খানা দিবলৈ আহিছে। সেইফালে খানাৰ কাৰণে সিহঁতি বাট চাই আছে। এইফালে আকৌ ঘৰিয়াল চাবলৈ আহিছোঁ। এইটো দেখিছেনে, জলহস্তী হৈ আঁতৰত আছে। এইটো ওপৰত উঠি পেলাই চাইছে, ৰ'দ লৈ আছে। এইফালে ঘৰিয়ালবিলাক এইবিলাক পানীত আছে। এইটো ওচৰতে পাৰত উঠি ৰৈ আছে ঘৰিয়ালটো।
আচলতে ইয়াত জানলাবিলাক দি থোৱাৰ কাৰণে ভিডিঅ'বিলাক স্পষ্ট নহয়। এইফালে গাড়ী দুখন চাওকচোন, ভংকে আকৌ দুখন পাৰ হৈ গৈছে। এইফালে আকৌ অসমৰ সাধাৰণ সাপসমূহ চাবলৈ আহিছোঁ। ব'লক এতিয়া আমি অজগৰ সাপ চাবলৈ যাওঁ। এইফালে অজগৰ সাপ চাবলৈ যাওঁ বুলি ওপৰলৈ উঠি গৈ আছোঁ। এইবিলাক সাপবিলাক গ্লাছৰ ভিতৰত সোমোৱাই থোৱা আছে। কি সাপ নামবিলাক নাজানো, সেইবিলাক চাওকচোন গ্লাছৰ ভিতৰত কেনেকৈ সোমোৱাই থোৱা আছে। এইডাল অজগৰ সাপ হয়। সাপডালে মানুহবিলাক দেখি পেলাই গিলাচৰ বাহিৰলৈ ওলাই যাবলৈ খুব চেষ্টা কৰিছে, কিন্তু উপায় নাই, ওলাই যাব নোৱাৰে। এইফালে ভিতৰৰ ফালেও এডাল আছে, ইয়াতে দুডাল অজগৰ সাপ ৰাখি থৈছে। এইডাল এডাল কি সাপ জানো, নামবিলাক চিনি নাপাওঁ। এইফালে মানুহে ৰেষ্টুৰেণ্টবিলাকতে বহি পেলাই অলপ ৰেষ্ট লৈছে। ইয়াৰ মাজে মাজে কিছুমান ৰেষ্টুৰেণ্টো আছে। এইফালে আছে কাছৰ, এইবিলাক সৰু সৰু কাছ প্ৰজাতি আছে। সৈবোৰ দেখিছেনে? এইবিলাক দুটামান পাৰত উঠি আছে। এইটো এটা ডাঙৰ কাছৰ হয়। এইফালে আকৌ নিলেই নহয়, বান্দৰটোৱে কিবা এটা টপিয়াই পেলাই এইফালে নি পেলাই সেউতে হৈ পেলাই আঁতৰত গৈ মেলি চাইছেগৈ। এইফালে মানুহবিলাক চাওকচোন, ইমান গৰমতো মানে চিৰিয়াখানা চাম বুলি আহিছে। এইফালে এয়া জিৰাফ, এয়া কিমান ওখ জিৰাফ, ওপৰতে খাবলৈ দি থোৱা আছে। ইয়াতে জেব্ৰাও আছে। জেব্ৰাকেইটা হৈ আঁতৰত আছে, সেইকাৰণে মোবাইলত ভালকৈ নুঠে। সেইকেইটা দেখিছেনে, আঁতৰত আছে। এইফালে ছোৱালীজনীয়ে বাপেকক নে কোন হয় নাজানো টানি পেলাই এইফালে লৈ গৈছে। আমি চিৰিয়াখানা চাই কৰি এয়া ওলাই যাবলৈ গৈছোঁ। এইফালে আকৌ মানুহ আহিয়ে আছে। এইখন ওলাই যোৱা গেট হয়, এইফালেদি মানুহ ওলাই যাব লাগে। ইয়াতে চিকিউৰিটি বহুত আছে, সোমাওঁতেও চিকিউৰিটি, ওলাওঁতেও চিকিউৰিটি, প্ৰতিফালে চেকিং আৰু চেকিং। বাটতে ওলাই যাওঁতে এখন দোকান দেখিলোঁ, দোকানত এইবোৰ বস্তু দেখিলোঁ, অসমীয়া কিছুমান সজাই থোৱা বস্তু, সেইকাৰণে এইবিলাকো অলপ উঠাই ল'লোঁ। আপোনালোকৰ ঘৰত যদি সৰু সৰু ল'ৰা ছোৱালী আছে, আপোনালোকে এবাৰ লৈ পেলাই তেওঁলোকক এই চিৰিয়াখানালৈ আনিব। আচলতে এই চিৰিয়াখানাসমূহ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে, তেওঁলোকে এই জীৱ জন্তুবোৰ দেখিলে বহুত বেছি আনন্দ লাভ কৰিব। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।